যিটো দুজন ল'ৰা মৃত্যুবৰণ কৰিব লগা হ'ল, এই ঘটনাটো অতি দুঃখিত এটা ঘটনা হয়। আমি কোনো নিবিচাৰোঁ যে কোনো এজন নিৰী আমাৰ যুৱক তেনেকুৱা মৰিব লগা হওক। আৰু বড়োলেণ্ডত এইটো আজিৰ কথা নহয়, তেনেকুৱা বহুত ঘটনা যোৱা দশকৰ পৰা দশক ধৰি হৈ গৈছে। তো এই ঘটনাবিলাক যাতে কোনো দিনে নহয়, ইয়াৰ কাৰণে এটা স্থায়ী এটা সমাধানৰ পথ এটা উলিয়াব লাগিব। আৰু বিশেষকৈ কোকৰাঝাৰৰ যিটো ঘটনা, এই ঘটনাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কনচাৰ্ণ। মই তেখেতৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতে ইয়াৰ ওপৰত মানে নিজৰ লেভেলত চোৱা চিতা কৰি আছে। আৰু তেনেকুৱা কোনো এজন ব্যক্তিক ফেক এনকাউণ্টাৰ বা তেনেকুৱা বিনা কাৰণত মৰাটো কোনো এইটো সহ্য নকৰে বা কোনো গ্ৰহণ নকৰে। তো সেইকাৰণে এই ঘটনাটোৰ ওপৰতো তদন্ত হ'ব। আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু অনাগত দিনত তেনেকুৱা কোনো কাৰণতে যাতে হত্যা হিংসাবিলাক নহয়, মই পুলিচ প্ৰশাসনকো আহ্বান কৰিছোঁ। আৰু লগতে যিসকল যুৱ আজি হকে বিহকে সদায়ে অস্ত্ৰ লোৱাৰে কথা কয়, তেখেতসকলকো মই আহ্বান কৰিছোঁ যে এই বৰ্তমান সময়টো অস্ত্ৰ লোৱাৰ সময় নহয়। ইয়াত আমাৰ সমাজখন আগুৱাই নিব লাগিলে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু শান্তি সম্প্ৰীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। ইয়াত ইতিমধ্যে 3টা চুক্তি হ'ল। 3টা চুক্তিত বহুখিনি অধিকাৰ আমাৰ এই অঞ্চলৰ ৰাইজক বড়োসকলৰ লগতে প্ৰদান কৰা হ'ল। বিটিআৰ চুক্তি এতিয়া ৰূপায়ণ হৈ আছে, য'ত 4000তকৈ অধিক NDBৰ কেডাৰসকলে বা ৱাৰ্কাৰসকলে ৰিহেবিলিটেশ্যন পাবলৈ গৈ আছে। কেছবিলাক ইতিমধ্যে 274 কেছ উইথড্ৰ কৰা হ'ল। এইটো অফিচিয়েলি এইটো ডিক্লেয়াৰ কৰিবলৈ বাকী আছে। ইতিমধ্যে চব প্ৰচেছ কমপ্লিট হৈ গ'ল। আৰু ইয়াৰ বাহিৰে যিখিনি NI কেছ আছে, CBI কেছ আছে, এইবিলাক কেছৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব চিৰিয়াছলি এইটো চাই আছে, যাতে 100% শান্তি স্থাপন কৰাৰ স্বাৰ্থত এই কেছবিলাকো কিবা এটা কনচিডাৰ কৰিব পাৰে নেকি। আৰু ইয়াত লাষ্ট এটা ছেকশ্যন আছে যাৰ নেকি কনভিক্টেড, সেইসকলকো আমি আপিল কৰিছোঁ যে শান্তিৰ স্বাৰ্থত যিসকল কনভিক্টেড তেখেতসকলকো কিবা এটা ৰাস্তা ওলাব পাৰে নেকি, যাৰ দ্বাৰা তেখেতসকলকো আমাৰ এটা মুকলি আকাশত আনি পেলাই এটা সুস্থ আৰু শান্তিৰ এটা বড়ো সমাজ গঢ়াৰ কাৰণে এটা পৰিৱেশ এটা সৃষ্টি কৰিব পৰা যায়। তেনেকুৱা কথাবিলাক চলি আছে। কিন্তু এই কথাবিলাক সকলো কথাই এইটো চুইচ এটা টিপি দিলে হোৱা বস্তু নহয়, কাৰণ আইনৰ ইয়াত মেৰপেচ আছে, কনষ্টিটিউচনেল বস্তু আছে। এই গোটেই কথাটো আমি বুজি পাব লাগিব। গতিকে যিসকল যুৱ আজি বহুত বেছি ইম'চনেল এটা ৰোল লৈ আছে, মই তেখেতসকলক আহ্বান কৰিছোঁ যে ইম'চন হ'লে আমি নিজে ধ্বংস হৈ যাম, কিন্তু আমি বেলেগ একো কৰিব নোৱাৰোঁ। আৰু এই 30-40 বছৰত আমি বহুতখিনি নেতা হেৰুৱালোঁ, বহুতখিনি আমাৰ কৰ্মী হেৰুৱালোঁ। বড়ো জনগোষ্ঠী এটা অস্থিৰতাৰ মাজেৰে আহিব লগা হৈছে আৰু আজিও আমি এটা ভাল পৰিৱেশ এতিয়ালৈকে গঢ়িব পৰা হোৱা নাই। তো সেইকাৰণে সকলো যাতে ইম'চনটো পৰিহাৰ কৰি এটা শান্তি সুস্থিৰেৰে আগবাঢ়ি যাব বিচাৰে, তো সেইটোকে মই চবকে আহ্বান কৰোঁ। যিটো দুজন ল'ৰা মৃত্যুবৰণ কৰিব লগা হ'ল, এই ঘটনাটো অতি দুঃখিত এটা ঘটনা হয়। আমি কোনো নিবিচাৰোঁ যে কোনো এজন নিৰী আমাৰ যুৱক তেনেকুৱা মৰিব লগা হওক। আৰু বড়োলেণ্ডত এইটো আজিৰ কথা নহয়, তেনেকুৱা বহুত ঘটনা যোৱা দশকৰ পৰা দশক ধৰি হৈ গৈছে। তো এই ঘটনাবিলাক যাতে কোনো দিনে নহয়, ইয়াৰ কাৰণে এটা স্থায়ী এটা সমাধানৰ পথ এটা উলিয়াব লাগিব। আৰু বিশেষকৈ কোকৰাঝাৰৰ যিটো ঘটনা, এই ঘটনাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কনচাৰ্ণ। মই তেখেতৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতে ইয়াৰ ওপৰত মানে নিজৰ লেভেলত চোৱা চিতা কৰি আছে। আৰু তেনেকুৱা কোনো এজন ব্যক্তিক ফেক এনকাউণ্টাৰ বা তেনেকুৱা বিনা কাৰণত মৰাটো কোনো এইটো সহ্য নকৰে বা কোনো গ্ৰহণ নকৰে। তো সেইকাৰণে এই ঘটনাটোৰ ওপৰতো তদন্ত হ'ব। আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু অনাগত দিনত তেনেকুৱা কোনো কাৰণতে যাতে হত্যা হিংসাবিলাক নহয়, মই পুলিচ প্ৰশাসনকো আহ্বান কৰিছোঁ। আৰু লগতে যিসকল যুৱ আজি হকে বিহকে সদায়ে অস্ত্ৰ লোৱাৰে কথা কয়, তেখেতসকলকো মই আহ্বান কৰিছোঁ যে এই বৰ্তমান সময়টো অস্ত্ৰ লোৱাৰ সময় নহয়। ইয়াত আমাৰ সমাজখন আগুৱাই নিব লাগিলে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু শান্তি সম্প্ৰীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। ইয়াত ইতিমধ্যে 3টা চুক্তি হ'ল। 3টা চুক্তিত বহুখিনি অধিকাৰ আমাৰ এই অঞ্চলৰ ৰাইজক বড়োসকলৰ লগতে প্ৰদান কৰা হ'ল। বিটিআৰ চুক্তি এতিয়া ৰূপায়ণ হৈ আছে, য'ত 4000তকৈ অধিক NDBৰ কেডাৰসকলে বা ৱাৰ্কাৰসকলে ৰিহেবিলিটেশ্যন পাবলৈ গৈ আছে। কেছবিলাক ইতিমধ্যে 274 কেছ উইথড্ৰ কৰা হ'ল। এইটো
অফিচিয়েলি এইটো ডিক্লেয়াৰ কৰিবলৈ বাকী আছে ইতিমধ্যে সব প্ৰচেছ কমপ্লিট হৈ গ'ল আৰু ইয়াৰ বাহিৰে যিখিনি NI কেছ আছে CBI কেছ আছে এইবিলাক কেছৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সিৰিয়াছলি এইটো চাই আছে যাহাতে 100% শান্তি স্থাপন কৰাৰ স্বাৰ্থত এই কেছবিলাকো কিবা এটা কনচিডাৰ কৰিব পাৰে নেকি আৰু ইয়াত লাষ্ট সেকশন এটা সেকশন আছে যাৰ নেকি কনভিক্টেড সেই সকলোকে আমি আপিল কৰিছোঁ যে শান্তিৰ স্বাৰ্থত যিসকল কনভিক্টেড তেখেতসকলকো কিবা এটা ৰাস্তা ওলাব পাৰে নেকি যাৰ দ্বাৰা তেখেতসকলকো আমাৰ এটা মুকলি আকাশত আনি পেলাই এটা সুস্থ আৰু শান্তিৰ এটা বড়ো সমাজ গঢ়াৰ কাৰণে এটা পৰিৱেশ এটা সৃষ্টি কৰিব পৰা যায় তেনেকুৱা কথাবিলাক চলি আছে কিন্তু এই কথাবিলাক সকলো কথাই এইটো সুইচ এটা টিপি দিলে হোৱা বস্তু নহয় কাৰণ আইনৰ ইয়াত মেৰপেচ আছে কনষ্টিটিউচনেল বস্তু আছে এই গোটেই কথাটো আমি বুজি পাব লাগিব গতিকে যিসকল যুৱ আজি বহুত বেছি ইমোশনেল এটা ৰোল লৈ আছে মই তেখেতসকলক আহ্বান কৰিছোঁ যে ইমোশন হ'লে আমি নিজে ধ্বংস হৈ যাম কিন্তু আমি বেলেগ একো কৰিব নোৱাৰোঁ আৰু এই 30-40 বছৰত আমি বহুতখিনি নেতা হেৰুৱালোঁ বহুতখিনি আমাৰ কৰ্মী হেৰুৱালোঁ বড়ো জনগোষ্ঠী এটা অস্থিৰতাৰ মাজেৰে আহিব লগা হৈছে আৰু আজিও আমি এটা ভাল পৰিৱেশ এতিয়ালৈকে গঢ়িব পৰা হোৱা নাই তো সেইকাৰণে সকলো যাহাতে ইমোশনটো পৰিহাৰ কৰি এটা শান্তি সুস্থিৰেৰে আগবাঢ়ি যাব বিচাৰে তো সেইটোকে মই সবকে আহ্বান কৰোঁ নেতৃত্ব বড়োলেণ্ড গভৰ্ণমেণ্টৰ লগত আলোচনা মিলিত হৈছে আৰু বিশেষকৈ কিছুমান ইস্যু আছে আৰু কিছুমান ইস্যুবিলাক সমাধান হোৱাটো তেখেতসকলে বিচাৰে আৰু সেইখিনি কথা আমি পাতিলোঁ ইয়াত ভূমিৰ সমস্যা চাকৰি বাকৰিৰ সমস্যা আৰু সকলো জাতি জনগোষ্ঠীৰ যিটো নিৰাপত্তাৰ কথাটো লৈ পেলাই সবে চিন্তা কৰে আৰু সেই কথাটো লৈ পেলাই বৰ্তমানৰ যিটো আমাৰ BTR চৰকাৰ এই কথাটো লৈ পেলাই আমি সকলো খুব সিৰিয়াছ হয় আৰু সেইকাৰণে আমি আজি খুব এটা ভাল এটা আলোচনা হৈছে আৰু আমি নেক্সট অক্টোবৰ মাহত আকৌ আলোচনাত মিলিত হ'ম আৰু আজি সকলো নিজৰ কথা ৰাখিছে আমি কথাবিলাক শুনিছোঁ ভাল এটা পজিটিভ এটা সাইন আৰু তেখেতসকলে আমাৰ গভৰ্ণমেণ্টখনক সকলো দিশৰ পৰা সহায় কৰি যোৱাৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে এতিয়া সকলো জাতি জনগোষ্ঠী উন্নয়ন হ'ব লাগে সবে নিজৰ অধিকাৰ পাব লাগে স্কুল কলেজ যিবিলাক আছে ভালমতে চলিব লাগে ৰাস্তা ঘাট হ'ব লাগে তো সকলো যিবিলাক ইস্যু আছে সেই ইস্যুবিলাক ঠিকমতে সমাধান হ'ব লাগে আৰু সকলো জনগোষ্ঠীৰ যিটো নিৰাপত্তাৰ কথা ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কথা সেইটো লৈ পেলাই সকলো বহুত বেছি কনচাৰ্ণ তো এইবিলাক কথা বড়োলেণ্ড যিটো আছে এই বড়োলেণ্ডত তেনেকুৱা সমস্যাবিলাক আমি কোনোদিনে হ'বলৈ নিদিওঁ সকলো জাতি জনগোষ্ঠীয়ে বড়োৰ লগতে সকলো জাতি জনগোষ্ঠীৰে নিজৰ পৰিচয় অস্তিত্ব ইয়াত জীয়াই থাকিব আৰু সকলো শান্তিৰে আগবাঢ়ি যাব পাৰিব তেখেতসকলে কাৰোবাক ফুটপোজ কৰিব পাৰে কিন্তু কোনোবা যদি নিৰী মানুহ তেনেকৈ কৰিছে ইয়াৰ ওপৰত আমিও প্ৰশাসনৰ লগত আলোচনা কৰিম বা তেখেতসকলক ক'ম যে কোনো যাহাতে নিৰী মানুহ তেনেকুৱা শাস্তি নিদিয়ে বা তেনেকুৱা একো নকৰে ইয়াৰ কাৰণে মই আজিয়ে আমাৰ DGP ডাঙৰীয়াক মই ইয়াৰ ওপৰত ইনফৰ্ম কৰিম স্যাৰ যে আকৌ নতুন সংগঠন আছে কোনোবা একটু জমাইছে নেকি আকৌ কনস্পিৰেসি কৰি ইয়াত কিছুমান মানুহ আছে এইটো বেলেগক ক'ব লগা নাই আমাৰ নিজৰ জনগোষ্ঠীৰে কিছুমান ব্যক্তি আছে যিসকলে নেকি মানুহৰ জীৱনৰ লগত খেলা কৰি ভাল পায় যিসকলে নেকি সদায় ভাইলেন্সৰ কথা কৈ ভাল পায় যিসকলে নেকি সদায় এটা গৰম পৰিস্থিতি মানে ৰাখি পেলাই ভাল পায় কিন্তু এনেকুৱা যদি পৰিৱেশ থাকে আমাৰ মাজত শিক্ষা দীক্ষা অৰ্থনীতি আগুৱাই যোৱাটো সদায় কঠিন হ'ব আমাৰ সমাজখন ষ্টেবল যদি সমাজ হ'ব নোৱাৰে আমি অনাগত দিনত যিবিলাক আশা আকাংক্ষা আমাৰ বডোফাই কৰিছিলে বা আমি কৰিছোঁ এইবিলাক কেতিয়াও মানে বাস্তৱত ৰূপায়ণ হ'ব নোৱাৰিব স্যাৰ যে বাই ইলেকশনৰ কাৰণে ফাইনেল ডিচিশ্যনৰ অহা নাই আলোচনা কৰি আছোঁ সেইটো ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে ইয়াৰ ওপৰত যিবিলাক আমাৰ পলিচি হ'ব ডিচিশ্যন হ'ব এইটো আমি এনাউন্স কৰিম